এই মুহূর্তত আমার হাতত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক পৰীক্ষাৰ্থী লৈ এটি জৰুৰী খবৰ। যেহেতু কেইদিনমান ধৰি দুটা পৰীক্ষা যোৱাৰ পিছৰে পৰাই যি প্ৰশ্ন কাকত ফাদিলক লৈ বিভিন্ন চৰ্চাৰ সন্মুখীন হৈছে অসমৰ শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক অভিভাৱকসকলে। প্ৰশ্ন কাকত ফাদিলক লৈ আজি গণিত পৰীক্ষাৰ দিনাও ফাদিল হৈছিল প্ৰশ্ন কাকত, আৰু তাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে পৰীক্ষা বাতিল কৰিব লাগে। সেই সন্দৰ্ভত সেৱাই লৈছে এক পদক্ষেপ। মই জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। আকৌ অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত। মেট্ৰিক পৰীক্ষাৰ্থী ছাত্ৰ ছাত্ৰীসকলক জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। কাছাৰৰ গণিৰ গ্ৰাম উচ্চতৰ মাধ্যমিক JR স্কুলৰ কেন্দ্ৰত 760গৰাকী ছাত্ৰই পুনৰ অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত। এই মুহূৰ্তত জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। কাছাৰৰ গণিৰ গ্ৰাম উচ্চতৰ মাধ্যমিক JR স্কুলৰ কেন্দ্ৰত 760গৰাকী ছাত্ৰই আকৌ অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত। যিহেতু দুদিনীয়া এই পৰীক্ষাখনত যি নকলৰ প্ৰয়োভৰ ঘটিছিল, সেই নকলৰ প্ৰয়োভৰ যিবোৰ কেমেৰাত বন্দী হৈছিল আৰু দলে বলে বস্তাই বস্তাই নকল সংগ্ৰহ কৰা হৈছিল, আৰু যি নকল কেন্দ্ৰৰ বাহিৰৰ পৰা দলিয়াই আৰু সংগ্ৰহকাৰীসকলে তেওঁলোকে সহায় কৰিছিল, সেই কেন্দ্ৰৰ 760গৰাকী ছাত্ৰই আকৌ বহিব লাগিব পৰীক্ষাত। এই মুহূৰ্তত জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। নকলৰ প্ৰয়োভৰৰ বাবেই আকৌ সেইখন কেন্দ্ৰৰ পৰীক্ষাৰ্থীসকলে বহিব লাগিব পৰীক্ষাত। 760গৰাকী ছাত্ৰই বহিব লাগিব পৰীক্ষাত। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছোঁ। কাছাৰৰ গণিৰ গ্ৰাম উচ্চতৰ মাধ্যমিক JR স্কুলৰ পৰীক্ষা কেন্দ্ৰত হ'ব এই পৰীক্ষা। 3 মাৰ্চৰ পৰীক্ষা, ইংৰাজী পৰীক্ষাখন আকৌ পতা হ'ব সেই কেন্দ্ৰত। এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। সেৱাৰ পৰা লৈছে এই সিদ্ধান্ত। ধন্যবাদ।